হাই বন্ধুসকল, আজি মই আলোচনা কৰিম 2021 বৰ্ষৰ কিন্তু স্কলাৰশ্বিপৰ কাৰণে অনলাইন আৰম্ভ হৈছে আৰু বন্ধুসকল আপোনালোকে কিন্তু ক্লাছ 1 ৰ পৰা হায়াৰ এডুকেশ্যনলৈকে এপ্লাই কৰিব পাৰিব। সো মই ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ, কিয়নো গোটেইখিনি নাচালে কিন্তু ভালকৈ বুজি নহ'ব। সেইকাৰণে প্ৰথমৰ পৰা শেষলৈকে চাব। লগতে মই এই ভিডিঅ'টো কিন্তু সম্পূৰ্ণ মোবাইলৰ সহায়ত এপ্লাই কেনেকৈ কৰে মই ষ্টেপ বাই ষ্টেপ দেখুৱাম। তো আপোনালোকে চাই থাকক। স্কলাৰশ্বিপ এপ্লাই কৰাৰ কাৰণে কিন্তু আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব পাৰে। মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিছোঁ। ওপেন কৰাৰ পিছত অকলে সাৰ্চ কৰি দিব এনএছপি বুলি সাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যেটো ৱেবছাইট আহিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টাল, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে থ্ৰী ডট বুলি এটা অপশ্যন চাই আছে, তাত গৈ ডেস্কটপ সাইট বনাই ল'ব। ডেস্কটপ সাইট বনোৱাৰ পিছত আপোনালোকে ইয়াত চাই আছে মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্স, ইয়াত ক্লিক কৰি দিব। ইয়াত আপোনালোকে চাই আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ স্কিম ফৰ মাইনৰিটিজ, এইটো কিন্তু ওপেন থাকিব বন্ধুসকল 15 তাৰিখ 11 মান্থ 2021 অৰ্থাৎ নৱেম্বৰ মাহলৈকে ওপেন থাকিব। লগতে পোষ্ট মেট্ৰিকটো থাকিব 30 তাৰিখলৈকে। লগতে যেটো হায়াৰ এডুকেশ্যন অৰ্থাৎ প্ৰফেশনাল কোর্স আছে হেতু থাকিব 30 তাৰিখলৈকে। এতিয়া আমি ওপৰৰ পিনে যাওঁ এপ্লাই কৰাৰ কাৰণে। বন্ধুসকল আপোনালোকে ওপৰৰ পিনে অহাৰ পিছত এটা আইকন চাই আছে মানুহৰ নিচিনা নিউ ৰেজিষ্ট্ৰেশ্যন, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এটা নতুন পেজ খোল খাব। ওপৰত চাই আছে 2021 একাডেমিক ইয়াৰ, ইয়াত আছে হাউ টু এপ্লাই, গোটেইখিনি ইয়াত গাইডলাইন দেওয়া আছে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই গাইডলাইনখিনি কিন্তু ভালকৈ পঢ়ি ল'ব পাৰে। মই এইবিলাক বহুত পঢ়িছোঁ, মই আৰু এইবিলাক নপঢ়োঁ। একেবাৰে নিচৰ পিনত আছে I agree to following I have read and understand the guideline for registration, ইয়াত টিক মাৰ্ক লগাই দিব। তাৰ পিছত এটা আছে হেতুতে টিক মাৰ্ক লগাই দিব। তাৰ পিছত এটা আছে হেতুতে লগাই দিব। লগাই দিয়াৰ পিছত ইয়াত কন্টিনিউ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত নতুন কিন্তু এটা পেজ খোল খাইছে। এতিয়া আপোনালোকে প্ৰথমত আছে ষ্টেট অফ ডমিচাইল, হেতু ক্লিক কৰাৰ পিছত অসমটো সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত স্কলাৰশ্বিপ ক্যাটাগৰীটো কিন্তু আমি প্ৰি মেট্ৰিকত প্ৰথমতে কৰি দেখুৱাম, কিয়নো প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক প্ৰচেছটো একেবাৰে সেম। যদি আপোনালোকে প্ৰি মেট্ৰিকটো চাই তেনেহ'লে পোষ্ট মেট্ৰিকটো এপ্লাই কৰিব পাৰিব। তেনেহ'লে ইয়াত ক্লিক কৰি দিব প্ৰি মেট্ৰিক। এতিয়া নেমটো তাত বহাই দিম। বহাই দিয়াৰ পিছত আছে স্কিম টাইপটো আপোনালোকে স্কলাৰশ্বিপ স্কিম ৰাখিব। তাৰ পিছত ডেট অফ বাৰ্থটো বহাই দিব। বহাই দিয়াৰ পিছত জেন্ডাৰ আছে, জেন্ডাৰৰ তাত আপোনালোকে জাৰ্জি হেতু বহাই দিব। তাৰ পিছত মোবাইল নম্বৰটো আপোনাৰ কিন্তু লগত লাগিব, কিয়নো এইটোত এটা OTP যাব। তাৰ পিছত ইমেইল আইডিটো ইমান মেন্ডেটৰী নহয়, কিয়নো যিখিনি ষ্টাৰ মাৰ্ক আছে সেইখিনি আমাৰ মেন্ডেটৰী হয়, যিখিনি ষ্টাৰ মাৰ্ক নাই সেইখিনি নিদিলেও হ'ব। দুবাৰকৈ আপোনালোকে IFSC কোডটো টাইপ কৰি দিব। তাৰ পিছত বেংক একাউণ্টটো কিন্তু আপোনালোকে বেংক একাউণ্ট নম্বৰ প্ৰথমে বাৰ, তাৰ পিছত কনফাৰ্ম এটা একাউণ্ট নম্বৰ আছে তাত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত চাই আছে আইডেন্টিফিকেশ্যন ডিটেইলছ, ইয়াত কিন্তু এলাৰ্ট চাই আছে, কিয়নো আমি গোটেইখিনি ফিল আপ কৰা নাই। আহক তেনেহ'লে আমি গোটেইখিনি আগত ফিল আপ কৰি আহোঁ। তাৰ পিছত চাওঁ ইতিমধ্যে কিন্তু আমি গোটেইখিনি ফিল আপ কৰিলোঁ। ফিল আপ কৰাৰ পিছত যেতিয়া আমি IFSC কোডটো এণ্টাৰ কৰিম তেতিয়া কিন্তু বেংকৰ নেমটো এনেই শ্ব' কৰিব। এতিয়া আমি আপোনালোকে চাই আছে আইডেন্টিফিকেশ্যন ডিটেইলছ, চইচ ইয়ৰ অপশ্যন, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যদি আধাৰ থাকে তেনেহ'লে আধাৰত ক্লিক কৰিব। আধাৰত ক্লিক কৰাৰ পিছত অকল 12 ডিজিটৰ যি আধাৰ নম্বৰ আছে সেই নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। আৰু যদি বন্ধুসকল আপোনাৰ লগত কোনো আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকে বেংক একাউণ্টটো চুজ কৰিব পাৰে। বেংক একাউণ্টটো চুজ কৰাৰ পিছত আপোনালোকে ইয়াত এটা চাই আছে বেংক পাছবুক কপি ফাইল টাইপ PDF JPG মেক্সিমাম 200 KB ভিতৰত হ'ব লাগিব। 200 KB যদি বেছি হয় তেনেহ'লে নহ'ব বন্ধুসকল। আৰু যেহেতু বন্ধুসকল আমাৰ আধাৰ কাৰ্ড আছে, আমি আধাৰ কাৰ্ডৰ সহায়ত কৰিম। আধাৰত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এতিয়া আধাৰ নম্বৰটো এণ্টাৰ কৰি দিম। 12 ডিজিটৰ যি আধাৰ নম্বৰ আছে সেইটো এণ্টাৰ কৰি দিম। অলৰেডি আমি এণ্টাৰ কৰিলোঁ। এণ্টাৰ কৰাৰ পিছত আপোনালোকে চাই আছে ইয়াত কেপচাটো এতিয়া এণ্টাৰ কৰি দিম। কেপচাটো এণ্টাৰ কৰি দিয়াৰ পিছত ইয়াত 3টা মান টিক মাৰ্ক লগাই দিব লাগিব। খালী ঘৰ আছে সেই ঘৰখিনিত আমি এতিয়া টিক মাৰ্ক লগাই দিম। অলৰেডি কিন্তু আমি টিক মাৰ্ক লগাই দিলোঁ। লগাই দিয়াৰ পিছত বন্ধুসকল আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে। আৰু এতিয়া ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লাগিব, কিয়নো ছাইটটো অলপ লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত আপোনালোকে ইতিমধ্যে চাই আছে ষ্টুডেণ্ট ৰেজিষ্টাৰ
ৰেজিষ্টাৰ্ড ছাকচেছফুলি এপ্লিকেশ্যন ষ্টুডেণ্ট এপ্লিকেশ্যন আইডিটো আপোনালোকে চাই আছে এইটো এই আইডিটো আপোনালোকে খাতাত ৰাখিব পাৰে বা স্ক্ৰীনশ্বট মাৰি ৰাখিব বা কপি কৰিব এইটো কপি কৰাৰ পিছত আমাৰ কিন্তু ফিউচাৰত দৰকাৰ হ'ব এতিয়া আমি যাম লগ ইন টু এপ্লাই তাত ক্লিক কৰিম এতিয়া লগ ইন টু এপ্লাই তাত যাম ইয়াত চাই আছে আপোনালোকে লগ ইন টু এপ্লাই ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত এপ্লিকেশ্যন নাম্বাৰটো বহাই দিব প্ৰথমতে যি এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে পালে সেই এপ্লিকেশ্যন নাম্বাৰটো বহাই দিব তাৰপিছত পাছৱৰ্ডটো আপোনালোকে ডেট অফ বাৰ্থটো দিব যি ডেট অফ বাৰ্থটো আপোনালোকে ৰেজিষ্টাৰ কৰোঁতে বহুৱাইছিলে এতিয়া তাৰপিছত কেপচাৰটো বহাই দিব এতিয়া মই এইখিনি ফিল আপ কৰি আছোঁ অলৰেডি কিন্তু মই এইখিনি ফিল আপ কৰিলোঁ প্ৰথমতে এপ্লিকেশ্যন আইডিটো তাৰপিছত ডেট অফ বাৰ্থটো তাৰপিছত কেপচাৰটো ফিল আপ কৰাৰ পিছত লগ ইনত ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লাগিব কিয়নো সাইটটো অলপ লোডিং হতে সময় লাগে এতিয়া আপোনালোকে চাই আছে ওটিপি আপোনাৰ যি নম্বৰটো তাত এন্টাৰ কৰিছিলে সেই নম্বৰত এটা ওটিপি যাব আৰু ওটিপি যদি না যায় আপোনালোকে ৰিসেন্ড কৰিব পাৰে ৰিসেন্ড ওটিপি ক্লিক কৰিব পাৰে তাৰ পিছত আৰু যদি আপোনালোকৰ মোবাইল নম্বৰটো চেঞ্জ কৰিব বিচাৰে এতিয়াও কিন্তু আপোনালোকে চেঞ্জ কৰিব পাৰিব ইয়াত আপোনালোকে চাই আছে চেঞ্জ মোবাইল নাম্বাৰ ইপিনে তাত পৰা কিন্তু চেঞ্জ কৰিব পাৰে এতিয়া মই ওটিপিটো বহাই দিম খালি ঘৰত কিন্তু মই ওটিপিটো বহাই দিলোঁ বহাই দিয়াৰ পিছত কনফাৰ্ম ওটিপিত কৰিলোঁ ওটিপি কৰাৰ পিছত এতিয়াহে মেইন কাম আমাৰ চেঞ্জ পাছৱৰ্ডটো চেঞ্জ কৰিব লাগিব কিয়নো পাছৱৰ্ডটো আমি যেতিয়া যি ষ্টুডেন্টৰ নামত আমি এপ্লাই কৰিছিলোঁ সেই ষ্টুডেন্টৰ ডেট অফ বাৰ্থটো আছিলে পাছৱৰ্ড তাৰ যি ডেট অফ বাৰ্থ সেইটো বহাইছিলোঁ সেইটো কিন্তু আমাৰ পাছৱৰ্ড হৈ আছে এতিয়া আমি পাছৱৰ্ডটো চেঞ্জ কৰিম এতিয়া আমি নিউ এটা পাছৱৰ্ড দিব লাগিব তাৰপিছত কনফাৰ্ম এটা পাছৱৰ্ড দিব লাগিব মই এতিয়া আপোনালোকৰ স্ক্ৰীনত দেখাই আছোঁ এনেদৰে আপোনালোকে দিব এনেদৰে নিদিলে কিন্তু আপোনালোকে পাছৱৰ্ডটো সেট কৰিব নোৱাৰিব বা সেভ কৰিব নোৱাৰিব বন্ধুসকল ইতিমধ্যে মই কিন্তু পাছৱৰ্ডটো বহাই দিলোঁ বহাই দিয়াৰ পিছত এড সাবমিট অপশ্যনত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত এটা পেজ খোল খাব অৰ্থাৎ য'ত আমি এপ্লাই কৰিম সেই পেজটো খোল খাইছে ওয়েলকাম টু হাইতালি মণ্ডল আমি যাৰ নামত এপ্লাই কৰি আছোঁ তাৰ নামটো কিন্তু ইয়াত সুন্দৰকৈ শো কৰিছে এতিয়া আমি এপ্লিকেশ্যন ফৰ্মত যাম ওপৰত আছে এপ্লিকেশ্যন ফৰ্ম হোমৰ নিচত বন্ধুসকল ইতিমধ্যে কিন্তু আপোনালোকে চাই আছে ওয়েলকাম টু যাৰ নামত আপুনি এপ্লাই কৰিছে তাৰ নামটো তাত শো কৰিছে লগতে এপ্লিকেশ্যন আইডিটো শো কৰিছে এতিয়া আমি যাম এপ্লিকেশ্যন ষ্টেটাস য'ত আছে অলপ তলত সাবমিট ইউৰ এপ্লিকেশ্যন এইটো বুলি লেখা আছে তো এতিয়া আমি যাম হোমৰ তলত আছে এপ্লিকেশ্যন ফৰ্ম তাত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমি যিখিনি ৰেজিষ্টাৰ কৰোঁতে ফিল আপ কৰিছিলোঁ সেইখিনি অলৰেডি তাত ফিল আপ হৈ আছে আৰু যিখিনি ফিল আপ কৰা নাই সেইখিনি এতিয়া ফিল আপ কৰিব লাগিব অৰ্থাৎ আপোনালোকে কিন্তু ডেস্কটপ সাইট বনাই ল'ব মই বাৰে বাৰে কৈ আছোঁ ডেস্কটপ সাইটটো দৰকাৰ তাৰপিছত ইয়াত চাই আছে ৰিলিজনটো আপোনালোকে ইয়াত ক্লিক কৰিব ৰিলিজনৰ ঠাইত ক্লিক কৰাৰ পিছত আপোনাৰ যি ৰিলিজন সেইটো দি দিব মোৰ যেটো মই সেইটো দিলোঁ তাৰপিছত কমিউনিটি আপুনি কোনটো কাষ্টৰ হয় মই জেনাৰেলৰ হয় তাৰপিছত ফাদাৰ্স নেম তাৰ ফাদাৰ্স নেমটো ইয়াত বহাই দিম ফাদাৰ্স নেমটো এনেকৈ বহাই দিব তাৰপিছত দিব তাৰ মাদাৰ নেমটো বহাই দিব তাৰ মাৰ নামটো বহাই দিব যাৰ নামত আপুনি এপ্লাই কৰি আছে বা আপোনাৰ নামত যদি কৰি আছে নহ'লে আপোনাৰ মাদাৰ নামটো তাত বহাই দিব দিয়াৰ পিছত এনুৱেল ইনকাম আপোনালোকে এটা কাম কৰিব 50,000 পৰা 90,000 ভিতৰত ৰাখিব মই 70,000 দি আছোঁ তাৰপিছত ইয়াত আধাৰ নাম্বাৰটো এনেই থাকিব তাৰপিছত মোবাইল নাম্বাৰটো আছে ইমেইল আইডি নালাগে মই কৈছোঁ আগতে এতিয়া ডে স্কলাৰ আৰু হোষ্টেলাৰ আৰু যিখিনি ষ্টাৰ মাৰ্ক আছে সেইখিনি আমাৰ দৰকাৰ যদি আপুনি ঘৰত থাকে তেনেহ'লে ডে স্কলাৰ দিব হোষ্টেলত থাকিলে হোষ্টেলাৰ দিব ডে স্কলাৰ যেহেতু মই ঘৰত থাকোঁ বা ঘৰত থাকে তাত ডে স্কলাৰ তাত ক্লিক কৰি দিম তাৰপিছত ইয়াত চাই আছে সিলেক্ট ইনষ্টিটিউট অৰ্থাৎ যি কোনটো স্কুলত তেওঁ পঢ়ে এতিয়া সিলেক্ট কৰিব লাগিব প্ৰথমতে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত প্ৰথমতে ষ্টেটটো সিলেক্ট কৰি ল'ব আসাম তাৰপিছত ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টৰ হয় ধুবুৰী ডিস্ট্ৰিক্ট হয় মই ধুবুৰীটো সিলেক্ট কৰি আছোঁ
তাৰপিছত গেট ইনষ্টিটিউট লিষ্ট তাত ক্লিক কৰিলে হ'ব আৰু অলপ তলত আহিলে আপোনালোকে চাই আছে সাৰ্চ এটা অপশ্যন তাত সাৰ্চত যদি আপোনালোকে ক্লিক কৰি দিয়ে সৰি সাৰ্চত যদি নামটো লিখি দিয়ে তথাপি কিন্তু স্কুলটো আহিব বেছি নাই অলপ লিখিলে আহি যাব এতিয়া মই মোৰ স্কুলটো সিলেক্ট কৰিলোঁ সিলেক্ট কৰাৰ পিছত মই দুঃখিত বন্ধুসকল কিয়নো মই ভিডিঅ'টো সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ কিয়নো মই যি স্কুলৰ কাৰণে এপ্লাই কৰি আছোঁ সেই স্কুলটো এতিয়াও KYC কমপ্লিট হোৱা নাই সেইকাৰণে মই সম্পূৰ্ণ ভিডিঅ'টো দেখাব নোৱাৰিলোঁ আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে বা এপ্লাই কৰি আছে তেনেহ'লে মোক কমেণ্টত জনাওক মই 2 দিনৰ ভিতৰত নেক্সট এটা পাৰ্ট দিবলৈ চেষ্টা কৰিম লগতে এতিয়া আপোনালোকে যদি নিজে যদি ফিল আপ কৰিব পাৰে বা আপোনাৰ স্কুল যদি KYC কমপ্লিট আছে তেনেহ'লে ইয়াত সেভ এণ্ড কণ্টিনিউ বুলি এটা তলত আছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিলে এটা বনাফাইড ফৰ্ম আহিব সেই ফৰ্মটো আপোনালোকে ডাউনলোড কৰি স্কুলৰ পৰা সিগনেচাৰ আনি বনাফাইড ফৰ্মটো ইয়াত আপলোড কৰাৰ পিছত কিন্তু এপ্লাই হৈ যাব